নমস্কাৰ গামুচা গোগামুখ দোকানৰ পৰা মই লিপিকা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো মাত্ৰ 5-10 মিনিটৰ সময় কাৰণে আহিছো আগতীয়াকৈ কৈ দিছো অকণমানি ভিডিঅ'টোলৈ সকলোকে স্বাগতম জনাইছো আৰু পোনপ্ৰথমে ৰিহা লৈ লৈছো চাওক না কিমান মৰম লগা মই যে ইউটিউবত বহুত দিন ভিডিঅ' আপলোড কৰা নাই ভাল লাগি থকা নাই ভাবিছো আজি যিমানকণ পাৰো অকণমান দেখাবলৈ চেষ্টা কৰিম আৰু ভিডিঅ'টো শেষলৈকে সকলোৱে চাই থাকিব যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু ফেচবুক পেজত চাই থাকিলে সকলোৱে মোৰ পেজটো কৈ দিব নাপাহৰিব আৰু পোনপ্ৰথমে পিয়ৰ টচৰ ৰিহা লৈছো ইমান মৰম লগা চাওকচোন কিমানখিনি আছে ব্লেক টচো আছে আৰু ৰঙা টচো আছে দামটো একে সমানে হ'ব 1800 টকা আৰু আপোনালোকে 6 পিচ ল'লে সেইটো হোলচেল বেলেগ থাকিব প্ৰাইচটো দামটো আৰু এখন খুলি দেখাইছো খুব মৰম লগা ব্লেক টচৰ আৰু এয়া দেখাইছো পিয়ৰ টচৰ হ'ব ইমান মৰম লগা চাওক কেছৰ কামটো চাওক কিমান ধুনীয়াকৈ কৰিছে আৰু যিমান পিচ লাগে সিমান ল'ব পাৰিব গামোচা ৰিহা আৰু আপোনালোকে পিয়ৰ মুগা লাগে যদি গামোচা তেতিয়া আপোনালোকে অৰ্ডাৰ কৰিব লাগিব নহ'লে এনেই খন্তেকতে নাপায় আচলতে আৰু টচৰ গামোচাটো এভেইলেবল থাকে যেতিয়া বিচাৰে তেতিয়া আপোনালোকে ল'ব পাৰিব এয়া দেখাই দিছোঁ যিমান পিচ লাগে ল'ব পাৰিব আৰু খুব মৰম লগা পিয়ৰ টচৰ গামোচা লৈছো ইমান মৰম লগা চাওক মাত্ৰ 1200 টকাতে ল'ব পাৰিব ধুনীয়া ধুনীয়া আৰু ডাঙৰ ফুলৰ পাই যাব আপোনালোকে অৰ্ডাৰ দিব পাৰিব যিমান পিচ লাগে সিমানে আৰু আজি যিহেতু আহিছোঁ অকণমান ভাল লাগিছে মনটো দোকানখনলৈ সদায় আহি থাকোঁ যে মানে ভিডিঅ' কৰিলেও নকৰিলে আহিলে অলপ ভাল লাগে মনটো সেইকাৰণে আৰু ভিডিঅ'টো মানে কৰিছোঁ আৰু কেনে পাই ভিডিঅ'টো জনাব নাপাহৰিব এয়া এখন গামোচা চাওক কিমান মৰম লগা ফুলৰ কাম কৰা হৈছে আৰু স্ক্ৰীনশ্বট মাৰি বুকিং কৰিব সকলোৱে ফোন নম্বৰটো এবাৰ কৈ দিছোঁ 6006015557 এই নম্বৰটোত সকলোৱে যোগাযোগ কৰিব কাপোৰ ল'বলৈ এয়া এখন চাওক দুটা ফুল পাৰিব আৰু ইমান মৰম লগা চেমিনুনি হেভি যোৰা এটা লৈছে আপোনাৰ মাজলৈ কেনে লাগে জনাব সকলোৱে খুব মৰম লগা 6500 টকা হয় স্ক্ৰীনশ্বট মাৰিব বুকিং কৰিব সকলোৱে আৰু চাদৰখন মই মেলি দেখাইছোঁ ইমান মৰম লগা চাওকচোন গোটেই মানে সাইডটো মানে খুব ধুনীয়াকৈ কাম কৰা হৈছে চেল বৰ্ডাৰ হ'ব এক্সট্ৰাকৈ আৰু সাইড পাৰি নাথাকিব খুব ধুনীয়া হয় স্ক্ৰীনশ্বট মাৰিব বুকিং কৰিব সকলোৱে আৰু ইয়াৰ দামটো হ'ব 6500 টকা খুব ধুনীয়া হয় হোৱাইট কালাৰত ল'ব পাৰিব আৰু এইটো ব্লাউজ পিচ হ'ব ব্লাউজ পিচটো দেখাই দিছোঁ ধুনীয়াকৈ কাম কৰা হৈছে ব্লাউজ পিচটো আৰু ইয়াৰ মেখেলাখন এইখন হ'বগৈ বহুত ওপৰলৈকে কাম কৰা হৈছে মানে ফুলৰ ইমান মৰম লগা চাওকচোন যদি পচন্দ হয় স্ক্ৰীনশ্বট মাৰিব বুকিং কৰিব সকলোৱে চেমিনুনি আৰু এটা যোৰা লৈছে আপোনাৰ মাজলৈ খুব মৰম লগা এইটো হেভি হ'ব খুব ধুনীয়া হয় যদি পচন্দ হয় স্ক্ৰীনশ্বট মাৰিব বুকিং কৰিব সকলোৱে আৰু চাওক না মই খুলি দেখাইছোঁ কালাৰটো খুব মৰম লগা হয় এইটো আৰু এইটো হ'ব চাইড পাৰিটো মানে ফিক্স কৰা হৈছে যে আৰু ধুনীয়াকৈ যে ফিটিং কৰা হৈছে এইটো আচলৰ অংশটো দেখাইছোঁ আৰু যোনটো ইয়াৰ দহি কাম কৰা হৈছে দহি ধুনীয়াকৈ লগোৱা হৈছে আৰু ইয়াৰ লগতে ব্লাউজ পিচ আছে আৰু মেখেলা থাকিব খুব মৰম লগা আৰু এইখন হ'ব মেখেলাখনো চিলোৱা আছে আচলতে ফিটিং কৰা হৈছে খুব মৰম লগা ইমান হেভি ফুল চাওক না ইমান ওপৰলৈকে ফুলৰ কাম কৰা হৈছে যদি পচন্দ হয় স্ক্ৰীনশ্বট মাৰিব বুকিং কৰিব সকলোৱে এয়া চাওক ইমান মৰম লগা হয় আৰু ইয়াৰ দামটো হয় 6500 টকা যদি পচন্দ হয় সকলোৱে স্ক্ৰীনশ্বট মাৰিব বুকিং কৰিব আৰু এটা যোৰা লৈছে আপোনাৰ মাজলৈ খুব মৰম লগা এইটো চাওক কিমান ধুনীয়া হয় এয়া খুলি দেখাইছোঁ এইটো চেল বৰ্ডাৰত হ'ব খুব মৰম লগা হেভি হয় কাম কৰা হৈছে খুব মৰম লগাকৈ যদি পচন্দ হয় স্ক্ৰীনশ্বট মাৰিব বুকিং কৰিব সকলোৱে যদি পচন্দ হয় স্ক্ৰীনশ্বট মাৰিব বুকিং কৰিব সকলোৱে এয়া চাওক কিমান মৰম লগা হয় আৰু দোকানৰ কাৰণে যিমানযোৰ লাগে আপোনালোকে ল'ব পাৰিব দেই পিয়ৰ পটমিনি যোৰা এতিয়া যিহেতু ছিজন আহি আছে একদম ঠাণ্ডা দিনত পিয়ৰ পটমিনি পিন্ধিবলৈ খুব ধুনীয়া হয় ল'ব পাৰিব আৰু স্ক্ৰীনশ্বট মাৰিব বুকিং কৰিব সকলোৱে এইটো ব্লাউজ পিচ হয় খুব মৰম লগা হয় আৰু ইয়াৰ দামটো হ'ব 6500 টকা যদি পচন্দ হয় স্ক্ৰীনশ্বট মাৰিব বুকিং কৰিব সকলোৱে আৰু এটা লৈছোঁ চেমিনুনি যোৰা খুব মৰম লগা এইটো ল'ব পাৰিব খুব ধুনীয়া কালাৰটো হয় চব মৰম লগা হয় আৰু ইয়াৰ ডিজাইনটো কেনেকুৱা হয় মই খুলি দেখাইছোঁ যদি পচন্দ হয় স্ক্ৰীনশ্বট মাৰিব বুকিং কৰিব সকলোৱে মাজত সৰু সৰু অকণমানি বুটা কাম কৰা হৈছিল আৰু যোনটো ইয়াৰ আচলৰ অংশটো হ'ব এইটো হ'ব যদি পচন্দ স্ক্ৰীনশ্বট মাৰিব সকলোৱে আৰু ইয়াৰ যোনটো মেখেলা হয় এখন হ'ব মেখেলাখন এখন খুব মৰম লগা ব্লাউজ পিচ আৰু সাইড পাৰি লগতে থাকিব খুব মৰম লগা হয়
আৰু ইয়াৰ দামটো হ'ব 2800 টকা যদি পছন্দ হয় স্ক্ৰীনশ্বট মাৰিব সকলোৱে আৰু খুব মৰম লগা হয় এই চাওক টচৰ অকণমান জোৰা এনেকৈ গোটাকৈ দেখাই দিছোঁ যিহেতু টাইমটো কিনে শ্বৰ্ট আজি বহুত কম সময়ৰ বাবে আহিছিলোঁ গোগামুখলৈ আৰু সেইকাৰণে এনেকৈ অকণমান দেখাই দিছোঁ পাৰিলে কেতিয়াবা মই খুব মৰম লগাকৈ দীঘল ভিডিঅ' দিম আৰু লাইভ ভিডিঅ' আহিম লাহেকৈ যিহেতু ধান কটা ছিজন হৈছে আৰু লাহেকৈ আজি একবেলা ধান কাটিছোঁ মই 12টা বজালৈকে তাৰপিছত আৰু কামৰ ঘৰৰ ইটো সিটো কাম আছে গোটেই সমস্ত আৰু সেই কৰি মেলি ওলাই আহিবলগীয়া হয় আচলতে আৰু স্কুললৈতো ল'ৰাখিনি ল'বই লাগে আৰু যিহেতু 4টা আমাৰ ল'ৰা ছোৱালী জাজনী 2টা আৰু মোৰো 2টা আৰু সেয়াই আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যদি ভাল লাগিছে সকলোৱে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ফেচবুক পেজটো সকলোৱে ফ'ল' কৰি যাব নেপাহৰিব